মঞ্জু বাইদেউকে পৰামৰ্শ কৰি কামৰূপ একাডেমীৰ অধ্যক্ষ মহোদয় বাইদেউৰ বান্ধৱী তথা বৰ্তমানৰ শিক্ষয়িত্ৰী বাইদেউ আৰু উপস্থিত সুধীবৃন্দ আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ মাফ খুজিছোঁ সকলোৰে ওচৰত যে মোৰ কাৰণে আপোনালোকে বহু সময় ৰ'ব লগা হ'ল। আচলতে মই নাছিলোঁ মানুহজন, মই গোসাই গাঁৱৰ একেবাৰে শ্ৰীৰামপুৰ গেটৰ ওচৰত আছিলোঁ, সেয়েহে আছিলোঁ ৰাতিপুৱা। সেইকাৰণে অলপ পলম হ'ল। কালি মই গৈছিলোঁ, এখন তাত সভা আছিল। যাই কি নহওক, মই পলমকৈ হ'লেও আপোনালোকৰ মাজত আহি উপস্থিত হ'লোহি। বাইদেউক মই কৈছিলোঁ যে মোক কেলৈ মাতিছে, আপুনি বেলেগৰ যোগেদি কামটো কৰক আৰু মোৰ আহিবও চাগে অলপ দেৰি হৈ যাব পাৰে। তেখেতে কৈছিল যে নাই, আপুনি থাকিলে মই ভাল পাম। বাইদেউৰ লগত আচলতে মোৰ চিনাকি বহুত আগৰ আৰু সেইকাৰণে চাগে তেখেতে আমন্ত্ৰণ কৰিছিল। যেতিয়া ক'ভিডৰ সময়ত গোটেই পৃথিৱীখন স্তব্ধ হৈছিল, আপোনালোকৰ বহুতো চাগে মনত আছে যে অসমৰ টেলিভিশ্যনত মই এটা পদক্ষেপ লৈছিলোঁ, যিটো গোটেই অসমৰ মানুহে বহুত ভাল পাইছিল, শলাগ লৈছিল বা বিশেষভাৱে মোক ধন্যবাদ জনাইছিল যে প্ৰতিদিন পাঠশালা নামেৰে এটা মই অনুষ্ঠান কৰিছিলোঁ। দুপৰীয়া সময়ত ক্লাছ 9 আৰু 10 এই দুটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা পাঠদানৰ ব্যৱস্থা কৰিছিলোঁ। আৰু সেই অনুষ্ঠানটোৱে অকল অসমতেই নহয়, পিছত কিন্তু ভাৰতবৰ্ষৰ সংবাদ মাধ্যমতো এটা স্থান পাইছিল এইকাৰণে যে টেলিভিশ্যনত এনেকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে 2 ঘণ্টা সময় এটা ব্যয় কৰা অনুষ্ঠান তেতিয়ালৈকে কোনো কৰা নাছিল। কাৰণ যিহেতু গোটেই স্কুল কলেজ বন্ধ হৈ গৈছিল আৰু সেইকাৰণে মই ভাবিছিলোঁ যে ছাত্ৰ ছাত্ৰীবিলাক ঘৰতেই থাকিব, যিহেতু তেওঁলোকক যদি অকণমান সহায় কৰিব পাৰি ভাল লাগিব। আৰু গতিকে তেতিয়া মই যিসকল শিক্ষকক আমাৰ সেই প্ৰতিদিন পাঠশালাৰ অতিথি কৰিছিলোঁ, আৰু তেতিয়া মই বাইদেউকো অতিথি কৰিছিলোঁ, অসমীয়াৰ ক্লাছ লৈছিল। প্ৰায় প্ৰত্যেকটো বিষয়ৰে দুগৰাকী বা 3গৰাকীমান শিক্ষক শিক্ষয়িত্ৰীক আমি ক্লাছ ল'বলৈ দিছিলোঁ। বাইদেউ গৈছিল। তেতিয়াৰ পৰা মোৰ তেখেতৰ লগত অলপ চিনাকি আছিল আৰু সেই সুবাদতে চাগে বাইদেৱে মোক ইয়ালৈ মাতিছে। মই কি ক'ম আপোনালোকক যে তেখেত তেতিয়া অৱসৰ গ্ৰহণ কৰাৰ পিছত আকৌ চাগে এই শিক্ষকতা বৃত্তিটোকে আকৌ লগত লৈ তেওঁ জীয়াই থাকিব বিচাৰিছে আৰু সেইকাৰণে চাগে এনেকুৱা এটা পদক্ষেপ লৈছে। মই আপোনাক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। এটা নতুন কাম আপুনি হাতত লৈছে, আপুনি সফল হওক। আৰু এটা কথা, আমাৰ ইয়াত কোচিং চেণ্টাৰ বহুত আছে, টিউশ্যন চেণ্টাৰবিলাক বহুত আছে, কিন্তু আজিৰ আৰম্ভণি দিনটোতে মই আপোনাক অনুৰোধ কৰিম যে গতানুগতিকভাৱে যদি আপুনি অকল তেনেকৈ কোচিং চেণ্টাৰ এটা খুলিছোঁ বুলি ভাবি ল'ৰা ছোৱালী কিছুমানক অকল টিউশ্যনৰ দৰে যিটো কাৰবাৰ চলে সেইটোৱে যদি আপুনি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে বাইদেউ আপুনি বৰ বিশেষ ব্যতিক্ৰম নহ'ব। কিন্তু আপোনাক মই অনুৰোধ জনাইছোঁ যে অলপ যদি ব্যতিক্ৰম কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ এই অনুষ্ঠানটো চালুকীয়া অৱস্থাৰ পৰা বহুত বেছি ওখ হ'বলৈ বৰ বেছি সময় নালাগিব। আৰু তাৰ কাৰণে আপোনাক অকণমান ব্যতিক্ৰমী চিন্তা লাগিব। যেনে ধৰক, মই ভাবোঁ যে আজিকালিৰ ল'ৰা ছোৱালীবিলাকৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে অভিভাৱকবিলাক খুব সচেতন আৰু তেওঁলোকে অকল কোৰ্চৰ সেই পাঠ্যপুথিৰ মাজতেই নিজৰ সন্তানক আবদ্ধ কৰি ৰাখিব নিবিচাৰে। তেওঁলোকক আনুষংগিক আন যিবিলাক দিশ আছে, জীৱনৰ বাটত বাট বুলিবলৈ আগুৱাই যাবলৈ তেওঁলোকক যিখিনিৰ প্ৰয়োজন, সেইখিনিক লৈ অভিভাৱকবিলাক বিৰাট সচেতন আজিকালি। আৰু মই ভাবোঁ তেনেকুৱা কিছু আপুনি ইয়াত দিশ সন্নিৱিষ্ট কৰিব পাৰে, যেনে ধৰক আবৃত্তি, যেনে ধৰক বক্তৃতা, যেনে ধৰক ডিবেট, তৰ্ক, এইবিলাকৰ ক'তো ইয়াত শিকোৱা নহয়। গুৱাহাটীত মই যিমান দূৰ জানো আবৃত্তি শিকোৱা হয়। ভূপেন চক্ৰৱৰ্তী, উপম শইকীয়া, এনেকৈ আবৃত্তিৰ যিসকল মানুহ গুৱাহাটীত আছে তেওঁলোকে আবৃত্তি শিকাইছিল। আজিকালি শিকাই নে নিশিকাই মই নাজানো। ভূপেন চক্ৰৱৰ্তীৰ আগতে এখন আবৃত্তিৰ স্কুল আছে আৰু তেখেতে তাত ছাত্ৰ ছাত্ৰীক আবৃত্তি শিকাইছিল, আনকি মই নিজেও শিকিছিলোঁ ছাৰৰ ওচৰত। তাৰ বাহিৰে গুৱাহাটীত বৰ বিশেষ তেনেকুৱা কিবা শিক্ষা দিয়া হয় বুলি মই নাজানো।
আপুনি ইয়াত অকল অংক বিজ্ঞান বা অসমীয়া ইংৰাজী এই বিষয়বিলাকৰ লগতে মই ভাবোঁ তেনেকুৱা পাৰ্চনেলিটি ডেভেলপমেণ্টৰ লগত জড়িত যিবিলাক দিশ আছে সেইবিলাকো আপোনালোকে ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰে। আৰু আজিকালিৰ পৃথিৱীত মানুহে মানে প্ৰতিযোগিতাময় এখন জগতটো ইয়াত টিকি থাকিবৰ কাৰণে মানুহে এতিয়া যিকোনো ৰাস্তা বিচাৰে। আৰু আপুনি গম নাপায় যে আমাৰ গুৱাহাটীত মানুহে আপুনি যদি সেই পৰিৱেশটো দি দিয়ে কেনেকৈ আদৰি ল'ব আপুনি চাগে এতিয়ালৈকে ভাবিবই পৰা নাই। মই ভাবোঁ সেই স্কোপবিলাক পোৱা নাই, বাহিৰত সেইবিলাক হৈ গৈছে। আমাৰ গুৱাহাটীখনত এতিয়াও তেনেকুৱা ধৰণে এটা ডাঙৰ পৰিসৰত সেই ধৰণৰ কিছু কাম কাজ কৰাৰ চিন্তা মানুহে এতিয়ালৈকে বৰ বিশেষ কৰা যেন মোৰ অনুভৱ নহয়। গতিকে যিকেইটাৰ অভাৱ হৈ আছে এই দিশকেইটা কিন্তু আপুনি ইয়াত ল'ব পাৰে। এতিয়া ধৰক আৰ্ট স্কুলবিলাক আছে, আৰ্ট শিকায়, মিউজিক স্কিল আছে, ডান্সৰ স্কুল আছে, এইবোৰ শিকায়। কিন্তু বক্তৃতা দিয়া এই এজন মানুহৰ আমি সদায় স্কুলবিলাকত মই যিমানবিলাক স্কুল কলেজত যাওঁ তাতো মই সেই কথাটো কওঁ যে আমি সদায় এজন ব্যক্তি নিৰ্মাণ কৰিবলৈহে চেষ্টা কৰোঁ পাঠ্যপুথিৰ যোগেদি। কিন্তু ব্যক্তি নিৰ্মাণ কৰাতকৈ আমি যদি শিশুবিলাকক যেতিয়াৰ পৰা জ্ঞান আৰু বুদ্ধি উদয় হয় তেওঁলোকক তেতিয়াই যদি আমি শিকাওঁ যে ব্যক্তিত্ব আমি একোজন ব্যক্তিত্ব হ'ব লাগে তেতিয়াহ'লে আমাৰ বেছি ভাল। আমাৰ চবৰে মাথাবিলাক গন্তি কৰিলে আমি একোজন ব্যক্তি, কিন্তু আমাৰ সকলোৱে কিন্তু ব্যক্তিত্ব নাথাকে। আমি একোজন ব্যক্তি হয়। ব্যক্তিত্ব হ'বলৈ মানুহক অলপ বেলেগ গুণ লাগে। আৰু সেইখিনি যে সাজ পোছাক কথা বতৰা চাল চলন আচাৰ ব্যৱহাৰ এই সকলোখিনি লৈ এজন মানুহৰ ব্যক্তিত্ব হয়। আমাৰ শিক্ষাৰ্থীসকলক এই যে ব্যক্তিৰ পৰা কেনেকৈ আমি ব্যক্তিত্বৰ ৰূপ ল'ব পাৰোঁ সেইটো যদি আমি শিকাওঁ তেতিয়াহ'লে বহুত ভাল হয়। আৰু ধৰক ইণ্টাৰভিউবিলাকতো কোনোবাই ধৰক ACS বা UPSC দিছে, UPSC দিবলৈ যোৱা ইণ্টাৰভিউ দিবলৈ যোৱা ল'ৰা ছোৱালীবিলাকৰ ব্যক্তিত্বটো কিন্তু খুব মন কৰে। মই যিমানবিলাক মানুহৰ লগত কথা পাতিছোঁ, আনকি মই নিজেও দুটামান মোক ইণ্টাৰভিউত গৈছিলোঁ APSC, তাত মই তেওঁলোকৰ লগত কথা পাতিও গম পাইছোঁ। সেইকাৰণে সেই দিশবিলাকো কিন্তু ইয়াত আপোনালোকে যদি অন্তৰ্ভুক্ত কৰে আপোনালোকৰ এই প্ৰয়াসৰ যিটো চেষ্টা বা যিটো আপোনালোকৰ সপোন সেইটো এটা বেলেগ ৰূপ ল'ব পাৰে আৰু মানুহৰ আস্থাৰ বিশ্বাস জিনিব পাৰে। চালুকীয়া অৱস্থাত আপোনালোকে আৰম্ভ কৰিছে যিটো কোনে জানে যে ইয়াৰ পৰা গৈ আপোনালোকে বিশাল এটা পৰিসৰত হয়তো এদিন আৰম্ভ কৰিবলগীয়া হ'ব পাৰে। কাৰণ এইটো অসম্ভৱ বুলি একো নাই। ক্ষুদ্ৰ মনৰ মানুহে কেতিয়াও বিশাল সাম্ৰাজ্য গঢ়াৰ সপোন দেখিব নোৱাৰে। গতিকে আমি সদায় এটা ডাঙৰ সপোন দেখিব লাগে, আমি বিশাল পৰিসৰত অকণমান ভাবিব লাগে। গুৱাহাটীৰ অভিভাৱকসকল খুব সজাগ আৰু সচেতন। গোটেই অসমৰ আটাইতকৈ চিৰিয়াছ অভিভাৱকবিলাক গুৱাহাটীতেই থাকে। ঢকুলিয়াই আহে গুৱাহাটীলৈ নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক ভাল মানুহ কৰিব, ক'ৰবাত কিবাকে অলপ উজ্বলাই তুলিবলৈ চেষ্টা কৰে। গতিকে সেই যিবিলাক দিশ আছে এই অনুষ্ঠানটোও তেনেকুৱা এটা ৰূপ ধাৰণ কৰিব পাৰে ভৱিষ্যতলৈ। অকল মেথছ অকল ছায়েন্স বা ইংলিছ অসমীয়া এনেকুৱা এই বিষয়বিলাকতে আপোনালোকে আবদ্ধ নাৰাখি এই তেনেকুৱা দিশতো আপোনালোকে অলপ চেষ্টা কৰক। কাৰণ নামটোৱে দিছে আপোনালোকে প্ৰয়াস, এটা নতুন প্ৰয়াস কৰক, উদ্যোগ লওক। আৰু তেতিয়া মই ভাবোঁ যে আপোনালোকৰ যিটো উদ্দেশ্য এই উদ্দেশ্যটো সফল হ'ব। আৰু শুভেচ্ছা জনাইছোঁ, বেছি কথা কোৱাৰ প্ৰয়োজন নাই। মই কৈছোঁ যে মই এনেকুৱা কোনো বিশিষ্ট ব্যক্তি হৈ অহা নাই, মই আপোনাৰ এজন শুভাকাংক্ষী হিচাপে আহিছোঁ আৰু আপোনাক শুভেচ্ছা জনাবলৈ আহিছোঁ। আপুনি এটা ভাল কাম কৰিছে বুলি ভাবিছোঁ। নিশ্চিতভাৱে আপোনাৰ ইয়াত এটা নিজৰ সময় দিব আপুনি, গতিকে সেই সময়ৰ আপুনি এটা মূল্য পাব লাগিব, সেইটো খাটাং। কিন্তু মই ভাবোঁ যে ব্যৱসায়িক আৰু বাণিজ্যিক দিশতকৈও আপুনি এই মুহূৰ্তত চাগে নিজে খুব অন্তঃকৰণেৰে আপুনি ছাত্ৰ ছাত্ৰীৰ লগত থাকিব বিচাৰিছে, সময়টো পাৰ কৰিব বিচাৰিছে। এইটো আপোনাৰ কাৰণে এটা খুব আনন্দদায়ক চাগে হ'ব। মই ভাবোঁ আপুনি যদি খুব ভবাৰ ধৰণে লৈ যাব পাৰে অনুষ্ঠানটোৱে আগন্তুক দিনত এটা নতুন মাত্ৰা লাভ কৰিব। সকলোকে শুভেচ্ছা জনাই আজিৰ অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা বুলি মই ঘোষণা কৰি মোৰ দুআষাৰি মানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।